গাইজ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই গৈ আছোঁ পিকনিক খাবলৈ হাহিমত আৰু এতিয়া পিকনিক প্ৰায় 5টা বাজিলে আৰু পিকনিক খাব যোৱা বাছনলৈ ৱেইট কৰি আছোঁ। এই আমাৰ লগত আছে গাইজ উৰ্জিত। হাই। তো গাইজ ফাইনেলি গাড়ীখন আহি পালে, অলপ আগত মোক ফোন কৰিলে আৰু গাড়ীখনত এতিয়া তেল ভৰাই আছে তেল ডিপোত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণকৈ। তো গাইজ ফাইনেলি আহি পালোঁ, এতিয়া গাড়ীত উঠিম। এইখন আমাৰ গাড়ীখন চাই লওক, ট্ৰেভেলাৰ। তো বলক আমি গাড়ীৰ ভিতৰত সোমাই যাওঁ। তো গাইজ আহি আমি বকো পালোঁ আৰু অলপ আগত 10-12 কিলোমিটাৰমান আগত আমাৰ পিকনিক স্পটটো আছে হাহিম। তো বলক আমি যাই থাকোঁ বঢ়িয়াকৈ, ভিডিঅ'টো স্কিপ নকৰক, আপোনালোকে চাই থাকক। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা দেশাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। তো গাইজ ফাইনেলি বহুত সময়ৰ মূৰত আহি পালোঁ পিকনিক স্পটলৈ। এতিয়া খানা খাবলৈ জেগা নাই, বহুত মানুহ হৈছে। আপোনালোকৰ আগত যে আৰু দেখুৱাম মই। তো আমি এইখিনিতে আজি এতিয়া ভাত আঞ্জা গোটেইবিলাক খানা ৰান্ধিম। তো ভিডিঅ'টো ভালকৈ চাই থাকক, সকলোবোৰে একেলগে আছে ইয়াত। আৰু গাইজ আমি প্ৰায় 25-26 জন মানুহ আহিছোঁ পিকনিকটো খাবলৈ। তো বঢ়িয়াকৈ এনজয় কৰিম আৰু হাহিমত এতিয়া আপোনালোকক কি কি দেখাব পাৰোঁ সকলোবোৰ দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো আপুনি লাষ্টলৈকে চাই থাকক আপোনালোকে। আৰু গাইজ ইয়াতে এখন চাব লগা দলং আছে, এইখন মানুহ বহুত আছে। আৰু ইয়াৰ অলপ আগৰ পিনে এটা ৱাটাৰফলছ আছে। তো ৱাটাৰফলছটোৰ কাষলৈ যাম আমি বাৰু। তো ভিডিঅ'টো চাই থাকক, মিছ নকৰিব। এইখন দলং। তো বলকচোন ভালকৈ চাই লওঁ। তো গাইজ ফাইনেলি আহি গ'লোঁ, দলঙৰ ওপৰত এণ্ট্ৰি কৰি দিলোঁ। এতিয়া গৈ আছোঁ আগৰ পিনে ৱাটাৰফলছটো চাবলৈ। তো চাই থাকক কি ধুনীয়া ভিউ ওপৰৰ পৰা, এটা কি মজা পৰিৱেশ। অলপ ভয়ো লাগে গাইজ দলংখনৰ ওপৰলৈ যাব, কাৰণ দলংখনৰ মাজত তলত কোনো ধৰণৰ খুঁটা নাই, দলংখনে নাই, উমলিয়ে আছে, লৰি থাকে খোজকাঢ়িলে। তো চাই লওক। Yeah. Yes.